দিলে আৰু তিনি দুখন আসন দিলে বাকী আসন এতিয়াও আপুনি প্ৰকাশ কৰা নাই ঘোষণা কৰা নাই আৰু ৰাইজ উৎকণ্ঠিত হৈছে দলীয় কৰ্মীবিলাকো উৎকণ্ঠিত হৈছে প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব 19 তাৰিখলৈকে সময় আছিল নমিনেশ্যনৰ গতিকে আমাৰ প্ৰাৰ্থী ৰেডি হৈ আছে আমি দিবলৈ অলপমান অপেক্ষা কৰিছোঁ আলোচনা বিলোচনা চলি আছে আৰু কাম কাজ যেহেতু ভালকৈ ফিল্ডত চলি আছে প্ৰাৰ্থী আৰু XYZ যেতিয়া নমিনেশ্যন দিলে দি দিব গতিকে এইবাৰ বিজেপি আৰু UPPLৰ যিটো আণ্ডাৰষ্টেণ্ডিং এইটো BTR অঞ্চলত 12খন যিটো আসন আছে 12খন আসনে ইয়াতে জিকি যাব আৰু ইয়াৰ লগতে এডজইনিং এৰিয়া যিটো পাৰ্চিয়েলি আধা মানে BTRত আধা অসমত তেনেকুৱা হৈ আছে সেই সমষ্টিবিলাকো যেনেকৈ ৰঙিয়া ভবানীপুৰ চৰভোগ সেই সমষ্টিবিলাকো বহুত বিপুল ভোটত জয়যুক্ত হ'ব ৰাইজ পৰিৱৰ্তন বিচাৰিছে আৰু মই একেদিন বহুত জাগাত গৈলোঁ ঘূৰিলোঁ কোকৰাঝাৰত বিশেষকৈ যোৱা 17 বছৰত মানুহ বহুত ভয় সংশয়ৰ মাজত আছিলে তো আজি মানুহবিলাকে এই নতুন চৰকাৰ অহাৰ পিছত দুমাহ মানে চবে বুকু ফুলাই পেলাই এটা ভয় ভীত নোহোৱাকৈ ধুনীয়াকৈ থাকিব পাৰিছে চ' মানুহবিলাকে ৰাইজে মোক কৈছে এনেকুৱা পৰিৱেশে আমাক লাগে তো এইকাৰণে এতিয়া যিমানে যি নকওঁ কিয় এইবাৰ বিজেপি আৰু UPPLৰ যিখিনি প্ৰাৰ্থী থাকিব প্ৰত্যেকটো প্ৰাৰ্থী বিজয় হ'ব এইটো নিশ্চিত হৈছে আমাৰ দলীয় প্ৰাৰ্থী থাকিব আৰু সব সমষ্টিতে আমাৰ দলীয় প্ৰাৰ্থী থাকিব গতিকে আমাৰ কাউন্সিলত আণ্ডাৰষ্টেণ্ডিং আছে তো সেই হিচাপে তেখেতে নিজৰ যিটো প্ৰচাৰ এইটো চলাব আমি নিজৰ প্ৰচাৰ চলাম চৰকাৰটো তেনেকৈ চলি থাকিব আৰু তেওঁ কৈছে যে বাথা যিহেতু বাথাৰ নেতৃত্বত এটা গ্ৰুপ ইতিমধ্যে জংঘললৈ ৰাওনা হৈছে তেওঁ কৈছে যে মই ভূটানত ক'ত আছে বিচাৰি আনিম আপুনি কি ক'ব চি বিচাৰি চাওক মই বিচাৰি অনা কামটোতো মোৰ নহয় এইটো পুলিচ প্ৰশাসনৰ কাম কিন্তু বিশেষকৈ অতি দুখিত যিসকলে এই ডেকা ল'ৰাসকলক পুনৰ অস্ত্ৰ লৈ জংঘললৈ পঠাইছে সেই মানুহবিলাকে আজি সমাজখনৰ প্ৰতি দায়িত্বহীনতা এটা তেখেতসকলৰ যিটো চৰিত্ৰ সেইটো উদঙাই দিছে আজিৰ সময়ত কোনো মা নিবিচাৰে কোনো নিজৰ মানে ঘৰৰ পৰিয়ালে নিবিচাৰে কি কোনোবা এজন যুৱকে অস্ত্ৰ লৈ পুনৰ জংঘললৈ যাওক আৰু জংঘলত যাই পেলাই তেখেতসকলে কি কৰিব সেইটো স্পষ্ট নহয় য'ত মানে এটা বিবৃতি দিয়া হৈছে তাত দেখিবলৈ পাইছোঁ কি বিজেপিক টাৰ্গেট কৰি লৈছে অকল বিজেপিক টাৰ্গেট কৰি এটা ৰাজনৈতিক দলক টাৰ্গেট কৰি উগ্ৰপন্থী খুলিব এইটো এটা কথা হ'ব পাৰে নেকি চ' আজি এইটো এটা ছুইচাইডেল হয় বড়ো জনগোষ্ঠী এইটো অতি দুৰ্ভাগ্যজনক মই যিসকলে উচতনি দিছে যিসকলে ইয়াৰ আঁৰত আছে মই সকলো ব্যক্তিকে মই আহ্বান কৰিছোঁ অতি শীঘ্ৰে এইটো বন্ধ কৰক আৰু ইয়াতে তেজৰ ফাকু খেলাটো আকৌ আৰম্ভ কৰিব নালাগে কোনোবা ৰাজনীতি কৰিব বিচাৰিছে ভালকৈ ৰাজনীতি কৰক আমাৰ ক'বলগীয়া নাই কিন্তু মানুহৰ জীৱনক লৈ খেলাৰ কাৰো অধিকাৰ নাই আৰু তেজৰ ফাকু খেলি সমাজখনত সদায় মানে এটা বিপথে পৰিচালনা কৰিব এইটো আমি কোনোদিনে নিবিচাৰোঁ আৰু যি যুৱকসকলে আজি অস্ত্ৰ লৈ জংঘলত গৈ পেলাই বিভিন্ন কথা কৈছে মই তেখেতসকলক আহ্বান কৰিছোঁ তেখেতসকলে আহি পেলাই সমাজৰ মাজত থাকি তেখেতসকলে সংগ্ৰাম আৰম্ভ কৰক গণতান্ত্ৰিক অহিংসা পদ্ধতিৰে সংগ্ৰাম আৰম্ভ কৰক আমি চবে সমৰ্থন কৰিম কিন্তু তেনেকুৱা বন্দুক লৈ পেলাই মানুহৰ জীৱন ল'বলৈ পুনৰ এটা তেখেতসকলে এইটো আৰম্ভ কৰিব সেইটো আমি কোনোদিনে সমৰ্থন নকৰোঁ